চেনেল। আজি আমি যাম পবিতৰা আৰু এতিয়া আমি আছো শৰাইঘাট ব্ৰিজৰ কাষত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ এতিয়া আমি পালোঁ মালিগাঁও। গাইছ আমি এতিয়া পালোঁ দীঘলী পুখুৰী। এইটো চাই লওক আপোনালোকে। এদিন ভিতৰত সোমাই পেলাই আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিম। গাইছ এইখন এছাম টেক্সটাইল ইনষ্টিটিউট হয়। গাইছ এইটো গুৱাহাটী ৰিফাইনেৰীৰ গেষ্ট হাউচ হয়। গাইছ আমি এতিয়া পালোঁ নাৰেংগী। চন্দ্ৰপুৰ হৈ যাব লাগিব। চন্দ্ৰপুৰৰ পৰা 12 কিলোমিটাৰ হয় পবিতৰালৈ। 32 কিলোমিটাৰ হয়। গাইছ এইফালে গ'লে ডাউনটাউন ইউনিভাৰ্চিটি পায়। কলং নদী। গাইছ কলং নদী পাৰ হৈ যাব লাগিব। চ' গাইছ আমি এতিয়া ৰাইট ল'ব লাগিব, ৰাইট চাইড ল'ব লাগিব। চ' গাইছ ফাইনেলি আমি আহি পালোঁ পবিতৰা। বানপানী হৈ গ'ল। পানী হোৱাৰ কাৰণে জন্তুবিলাক অখোৱা জেগাত আশ্ৰয় লৈ আছে, কিন্তু আপোনালোকক এতিয়া দেখাব নোৱাৰিম। সেইটো গাইছ সেইটো মহ হয়। পানী হোৱাৰ কাৰণে চাৰিওফালে অখোৱা জেগাত আশ্ৰয় লৈ আছে। বাকী জন্তুবিলাকো অখোৱা ঠাইত আশ্ৰয় লৈ আছে।
গাইজ আপোনালোকে এইবিলাক পানী যে দেখিছে তাত জন্তুবিলাকে আহি পেলাই ঘাঁহ খাই থাকে কিন্তু এতিয়া পানী হোৱাৰ কাৰণে জন্তুবিলাক অসৎ আশ্ৰয় লৈ আছে চ' গাইজ পবিতৰা আহি দেখা পালোঁ যে পানী পূৰা সাগৰৰ নিচিনা হৈ গৈছে চাওক আপোনালোকেও আপোনালোকক একো দেখাব নোৱাৰিলোঁ জন্তুবিলাক অসৎ আশ্ৰয় লৈ আছে সাগৰৰ নিচিনা পানী হৈ গৈছে ইমান ভাল নহয় অৱস্থাবিলাক চ' গাইজ আজিৰ ভিডিঅ'টোত বিশেষ একো দেখাব নোৱাৰিলোঁ তো আপোনালোকৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' আহি আছে